স্কুলৰ মাষ্টৰবিলাকে এটা টাইমত বহুত বছৰ চাকৰি দৰমহা পোৱা নাছিলে দেই। তেতিয়া ছাত্ৰ এজনে মাষ্টৰ এজনক সুধিলে যে ছাৰ বোলে বুইডিংখন ক'ৰ পৰা ওলাই ক'ত পৰিছে কিবা। তেতিয়া মাষ্টৰটো কৈছে যে পাটকাপৰ দি ওলাই আহি বমপুৰত পৰিছে। এসপ্তাহমান পিছত বেলেগ এটা ল'ৰাই আকৌ সুধিলে ছাৰ বোলে সেইদিনাখন কৈছিলে পাহৰি থাকিলি নহয় ছাৰ, বুইডিংখন ক'ত পৰিছে কিবা বোলে। মাষ্টৰটো খঙতে কৈ দিলে হাইট পেলাও বোলে সাগৰত পৰিছে আগত। তাৰ চোকা ল'ৰা এটা ধৰিলে ছাৰ আপুনি সেইদিনাখন পাটকাপৰ দি ওলাই আহি বমপুৰত পৰিছে বুলি কৈছে, আজি যে আকৌ সাগৰত পৰিছে বুলি কৈছে, কিবা একেখন বুইডিঙে দুঠাইত পৰিব পাৰে নেকি। তেতিয়া মাষ্টৰটো কৈছে ঠাইত লোৱা বোলে বাই বাই সদায় একেটা প্ৰশ্নকে সুধি থাকো, আজি 18 মাহে দৰমহা পোৱা নাই, য'তে মন যায় ততে পেলাই দিম। ইমান ৰাতিপুৱাই সেই লাও পানী গেলা গেলা গোধা বুলি নকবি নকবি নে খাঙে তই ওলাই খাই পালে গম পাবি দুদিনত দেখোন দেহাটো দিব তোৰ ফুলাই শুনেলো কথাটি টাউনত ডেকাটি আজিকালি গাঁৱতো বিয়েৰ পায় আপেই বিভাগে মডিফাই কৰিছে আজিকালি লোকে চলাই সিমানতো যদি নিচাটো নধৰে অ জাহানে মইনা আনি কিনি পইচা মিলাই ডিংকিং ৱাটাৰ চুলাই ডিংকিং ৱাটাৰ চুলাই ডিংকিং ৱাটাৰ চুলাই ডিংকিং ৱাটাৰ চুলাই ডিংকিং ৱাটাৰ চুলাই। এই বুট মাহ কেঁচা চেনা আগৰ পৰা তিয়াই থৈ দিবি, চিচা গিলাচ চিগাৰেটটো যোগাৰ কৰি আনি থবি, বিয়েৰ বটলো থাকিব, ৰঙা পানীও থাকিব, সাঁজ পানীও থাকিব, চুলাই মদো থাকিব, দেহ মন্দাই দি খাই খোৱাটোৱে খাব। খালেও যদি উল্টা পুল্টা কাজিয়া চাজিয়া হৈ গলে কোনে তাকে বুলি মুক্তি ভূঞাক বেয়া পালেও নহব, সেই বুলি তাৰ লগত নাখাংকলেও নহব। ভাঙৰ পাত খুন্দি চিগাৰেট বনাই খাবি, লগত ৰাখিবি ইমান চাদা, খাই পালে গম পাবি অলপ দেৰি পিছতে বাবা লাগে কিমান নিচা। গাহ মাংস লগতে লাও পানী খাবি, বডি বাঢ়িব যেতিয়া, ভুলি চুলাই মানুহ ফুলাব মনত ৰাখিবি হয় টুকাই, সিমানতো যদি মনেতো নেমানে অ জাহানে মইনা আনি দিম কিনি ধাবা দোকানত ডিংকিং ৱাটাৰ চুলাই ডিংকিং ৱাটাৰ চুলাই ডিংকিং ৱাটাৰ চুলাই ডিংকিং ৱাটাৰ চুলাই ডিংকিং ৱাটাৰ চুলাই। আহে বহাগ বিহুত চাচনিলে আহিবিহি দেই, ৰাতি হলে লগে ভাগে বিহু মাহিম দেই, তেতিয়া গম পাবি মুক্তি ভূঞাক চিনি পাবি, তেতিয়াহলে লগে ভাগে মোৰ মাইকীক লং বুলি